two pipes A and B can fill a tank in 20 minutes and 30 minutes respectively. If both pipes are open together, the time taken to fill the tank. কৈ আছে কি A আৰু B 20 মিনিট আৰু 30 মিনিটত টেংকটো ফিল আপ কৰে ঠিক আছে তো দুটাই লগ হৈ কিনে কিমান সময়ত টেংকটো ফিল আপ কৰিব 20 minutes 20 and 30 minutes দুটাই লগ হৈ কিনে এনে প্লাস কৰি দিম 30 plus 20 into 30 এক প্লাস কৰিলে কিমান হ'ব 50 1010 পাঁচৰ লগত 4 বাৰত কেনসেল হ'ব 500 কে 20 20 4 আৰু 3 12 hours 12 minutes option number A. A pipe can fill a tank 4 hours but due to the leakage at the bottom it take 1 hour more to fill a tank. In how much time will the leakage empty a complete fill tank? এটা পাইপ টেংকিক 4 ঘণ্টাত পুরা ফিল আপ কৰে কিন্তু লিকেজৰ কাৰণে 1 ঘণ্টা বেছি লয় তো কৈ আছে কি হে লিকেজৰ কাৰণে টেংকিটো কিমান সময়তে খালি হ'ব 4 ঘণ্টা ইনটু 1 আগত 4 ঘণ্টা লৈছিল এতিয়া 1 ঘণ্টা বেছি লয় মানে 4 আৰু 1 5 ঘণ্টা খালি কৰি আছে এখানে 5 minus 4 4 into 5 minus 1 এক ইনটু কৰিলে 20 আহিব 20 ঘণ্টা অপশন নম্বৰ বি Two taps M and N can fill a tank in 12 and 18 hours respectively. If both the pipes are open together, how much time do both the pipes take to fill the tank? দুটা পাইপ আছে M আৰু N যেটো 12 ঘণ্টা আৰু 18 ঘণ্টাত এটা ট্যাঙ্কিক ফিল আপ কৰিব পাৰে তো দুটাই লগ হৈ কিনে কিমান দেৰিত ফিল আপ কৰিব 12 ঘণ্টা 12 আৰু এটা 18 ঘণ্টা লগ হৈ কিনে এটো প্লাস হৈ যাব 12 plus 18 12 into 18 এক প্লাস কৰিলে 30 হ'ব 3 লগত কাটিম 10 বাৰ যাব এটো 6 বাৰ যাব এতিয়া ইয়াক ইনটু কৰি দিম 72 18 আৰু 6 72 by 10 জিরোর কারণে এটা পয়েন্ট আইব 7 point pipe A and B can fill a tank in 3 and 5 hours respectively while pipe C can empty a tank 12 hours if all pipes are open together then after 2 hours what portion of the tank will fill কৈ আছে কি pipe A 3 ঘণ্টাত আর pipe B 5 ঘণ্টাত ট্যাঙ্কিটো ফিল আপ কৰিব পাৰে আৰু C যেটো আছে হি 12 ঘণ্টাত খালি কৰে তো কৈছে তিনটা একেলগত খুলি দিয়া হয় তাৰ পিছত 2 ঘণ্টা পিছত ট্যাঙ্কটো কিমান ফিল আপ হ'ব A B আৰু C 3 5 minus 12 খালি কৰি আছে এখানে মাইনাস দিছো ইয়াৰ এলসিএম হ'ব 60 আৰু 3 ৰ লগত কেইবাৰ যাব 20 বাৰ যাব 5 ৰ লগত 12 বাৰ যাব এর লগত -5 হ'ব A plus B minus C total hobo 60 hey 60 ta 20 plus 12 minus 52 equal to 60 minus 27 equal to 60 so 60 by 27 আৰু 2 ঘণ্টা পিছত কৈছে এখানে 1/2 2 ঘণ্টা 3 লগত কাটিম 9 বাৰ যাব এটো 20 হ'ব 2 ৰ লগত আৰু ক্যান্সেল হ'ব 10 বাৰত হৈ যাব এটো 10/9 অপশনত আছে 9/10 आंसर ऑप्शन नंबर ए
A tap can fill a container in 9 hours. Due to leakage in its bottom, the container fill up in 10 hours. If the container is full, then in how much time the container will be empty the leakage? এটা টেপ কণ্টেইনাৰক ভৰাৰ কাৰণে 9 ঘণ্টা লয়, কিন্তু লিকেজৰ কাৰণে হি 10 ঘণ্টা লয়। তো কৈ আছে টেংকিটো পুৰা ফুল আছে, কণ্টেইনাৰ পুৰা ফুল আছে, তো এই লিকেজৰ কাৰণে কিমান সময়তে খালী হ'ব? 9 × 10 আর তলত 10ৰ পৰা 9 গেলে লিকেজ আছে মাইনাস হ'ব 1 আহিব ইয়াতে, ইয়াক ইনটু কৰিলে 90 আহিব এনসার। অপশন নম্বৰ সি। A pipe can fill a pole in 3 hours. Due to leakage in the bottom, it takes 3/1/2 hours to fill it. In what time the leakage will empty the point? কৈ আছে কি 3 ঘণ্টা লয় আৰু লিকেজৰ কাৰণে 3.5 ঘণ্টা লয়। তো লিকেজৰ কাৰণে কিমান সময়তে খালী হ'ব? 3 ঘণ্টা আৰু এইফালে কিমান আছে 3.5 ঘণ্টা, ইয়াক আমি ইনটু কৰিলে 3 দুনা 6 আৰু 1 7/2 হ'ব, 7/2। 7 আৰু 3 যদি আমি এলচিএম ল'ম কিমান হ'ব? 21। 3 লগত 7 বাৰ যাব, 7 লগত 2 বাৰ যাব, ইনটু 3 বাৰ যাব, ঠিক আছে। এই 3 আৰু এইটো ইনটু হৈ যাব 21 7 মাইনাস 3 আৰু 2 6 মাইনাস কৰিছে, খালী কৰি আছে এইখানে 21 - 1। ইয়াৰ অপশন নম্বৰ বি right answer. A cistern is provided with 2 pipes A and B. A can fill it in 20 minutes and B can empty in 30 minutes. If A and B keep open alternately for 1 minute each other, how soon will the cistern be filled? কৈ আছে কি A 20 মিনিটত ফিল আপ কৰে আৰু B 30 মিনিটত খালী কৰে, আৰু দুটাই A B অল্টাৰনেটিভ চলি আছে, মানে এটাৰ পিছত এটা 1 মিনিটৰ পিছত মানে আগত A চলিব 1 মিনিট, তাৰপিছত A বন্ধ কৰি আকৌ B চলাম। তো A আৰু B, A 20 মিনিট B 30 মিনিট, B মাইনাস আছে কিউকি ইও খালী কৰি আছে, ঠিক আছে। এলচিএম হ'ব 60, 20ৰ লগত কেইবাৰ যাব 3 বাৰত, ইয়াৰ লগত 2 বাৰ, এইটো মাইনাস হ'ব। তো কৈছে কি 1 মিনিট 1 মিনিট, এৰ 1 মিনিট আৰু বিৰ 1 মিনিট, টোটাল 2 মিনিট। 2 মিনিটৰ টোটাল কাম কিমান হ'ব 3, এইটো মাইনাস আছে, 3ৰ পৰা 2 মাইনাস কৰিলে 1, দুজনে মিলি 2 মিনিটত 1 ইউনিট কাম কৰি আছে। হা, এটা আমি কাম ধৰি লৈছোঁ 2 মিনিট 1 মিনিট দুজনৰ A আৰু B ৰ দুটাৰ 1 মিনিট 2 মিনিটৰ 1 ইউনিট কাম, 1 কৰ পৰা আহিল 3 - 2 কৰিলে 1 আহিল, ঠিক আছে। আৰু টোটাল কাম কিমান আছে, মানে টোটাল 60 আছে। এইটো 60, 1ৰ পৰা 60 অহাৰ কাৰণে 60ৰ লগত ইনটু কৰিব লাগিব। সেম এতে 60ৰ লগত ইনটু কৰিম, 60ৰ লগত ইনটু কৰিলে 120, ঠিক আছে। 120 মিনিটত 60 ইউনিট কাম শেষ পাব। তো ইয়াৰ এনসাৰ ৰাইট এনসাৰ হৈ যাব অপশন নম্বৰ বি।